আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যোগৰ বিভিন্ন পথ আৰু শ্ৰী অৰবিন্দৰ পূৰ্ণ যোগ। এতিয়া যোগ বুলি আমি যেতিয়া কওঁ, সাধাৰণতে মানুহে যিসমূহ আসন কৰা হয় আমি সাধাৰণতে দেখিবলৈ পাওঁ, সেই আসনসমূহকেই যোগ বুলি ধৰি লয়। কাৰণ সেইটো চিৰাচৰিতভাৱে মানুহৰ মুখে মুখে সেইটো এনেকৈয়ে প্ৰকাশ পাইছে আৰু সেইটোকেই সকলোৱে ভাবি লয় যে এয়া আমি যোগ কৰা আৰম্ভ কৰিছোঁ। প্ৰকৃততে সেয়া যি আমি দেখোঁ বিভিন্ন ভংগী, বিভিন্ন মুদ্ৰা, সেয়া প্ৰকৃততে আসনৰ যোগৰ এটা সৰু অংশহে, যাক ক'ব পাৰি যোগাসন। কিন্তু যোগৰ অৰ্থ বৃহৎ আৰু সেইকাৰণে আমি ইয়াৰ ওপৰতো আলোচনা কৰিম আৰু শ্ৰী অৰবিন্দ যোগৰ বিভিন্ন পথৰ বিষয়েও আলোচনা কৰিম আৰু পূৰ্ণ যোগৰ বিষয়ে। এতিয়া সাধাৰণতে কোৱা হয় যে শাশ্বত বেদ হ'ল সেই সত্য যি প্ৰতিটো সত্তাৰ অন্তৰত বাস কৰে, অৰ্থাৎ আমাৰ প্ৰতিজন মানুহৰ অন্তৰতে সেই সত্য আছে যি নিজকে শব্দ নাইবা উজ্জ্বল সংকল্প হিচাপে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিব পাৰে। প্ৰকৃততে যোগ পৃথিৱীত বাস কৰা প্ৰতিজন মানুহেই এই যোগৰ অন্তৰ্গত। শুনিলে অকণমান আচৰিত লাগিব যে কেনেকৈনো প্ৰতিজন মানুহেই যোগৰ অন্তৰ্গত, কাৰণ সকলোৱেতো যোগ নকৰে। কিন্তু কথা হ'ল কি, এই অৰ্থত তেওঁলোকো যোগৰ অন্তৰ্গত যে মহাপ্ৰকৃতিয়ে গোটেই পৃথিৱীৰ ওপৰতে সকলোৰে মাজেৰে যোগ সাধনা কৰি গৈছে। সেয়া হ'ল প্ৰকৃতিৰ যোগ। কিন্তু ইয়াত এটা কথা আছে যে সেয়া প্ৰকৃতিয়ে যিহেতু যোগ কৰিছে, আমি নজনাকৈ প্ৰকৃতিৰ অংগ এটা হিচাপে, এটা অংশ হিচাপে আমিও তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছোঁ। কিন্তু সচেতনভাৱে আমি সেই যোগত সহযোগিতা কৰা নাই। এতিয়া যেতিয়াই আমি সচেতন হৈ স্বতঃস্ফূৰ্তভাৱে কিছুমান নিৰ্দিষ্ট অনুশীলনৰ দ্বাৰা সেই কামটো আৰম্ভ কৰোঁ, তেতিয়া ই হৈ উঠে প্ৰকৃততে যোগৰ আধাৰ। তেতিয়া যোগ প্ৰকৃততে হৈ উঠে এটা সহযোগিতামূলক, অৰ্থাৎ দিব্যই মহাপ্ৰকৃতিৰ যোগেৰে, অৰ্থাৎ আন কথাত ক'বলৈ গ'লে দিব্য জননীৰ মাজেৰে, যি আকৌ গোটেই মহাবিশ্বক পৰিচালনা কৰে আৰু পৃথিৱীও আমাৰ এই মহাবিশ্বৰ অন্তৰ্গত। গতিকে সেই অৰ্থত দিব্যজননীয়ে তেওঁৰ সমূহ সৃষ্টিকে পৰিচালনা কৰোঁতে এই তেওঁৰ যৌগিক ক্ৰিয়াৰ দ্বাৰাই কৰে। আৰু ইয়েই বিৱৰ্তনৰ, আমি পূৰ্বতে পোৱা আত্মপ্ৰক্ষেপণৰ প্ৰথম পৰ্যায়, যাক শ্ৰী অৰবিন্দই নাম দিছে ইনভলিউশ্যন, অৰ্থাৎ নিজকেই দিব্যই প্ৰক্ষেপণ কৰে নিজৰে একেবাৰে নিম্নতম স্তৰলৈকে, অৰ্থাৎ জড়লৈকে। আৰু দ্বিতীয় পৰ্যায়ত ই বিৱৰ্তন ৰূপে জড়ত
জ্বৰৰ মাজত প্ৰাণৰ সঞ্চাৰ হয়, তাৰ পাছত আহে মনৰ উদয় হয়, লাহে লাহে অভ্যন্তৰৰ সেই অংশ যি আকৌ দিব্যৰ অজেয় অমৰ এক অংশ অৰ্থাৎ আত্মা ই বিকশিত হৈ উঠে আৰু এইদৰে দিব্যলৈ পুনৰ প্ৰত্যাগমন হয়, পুনৰাৱৰ্তন হয়, অৰ্থাৎ ই এটা চাইকেল। ফাৰ্ষ্টটো হ'ল ইনভলিউশ্যন অৰ্থাৎ আত্মপ্ৰক্ষেপণ নিজৰে নিম্নতম স্তৰলৈকে, আৰু তাৰপাছত বিৱৰ্তন অৰ্থাৎ ইভলিউশ্যন। গতিকে মহাপ্ৰকৃতিয়ে অলৰেডি সেই যুগ কৰি গৈছে, কিন্তু আমি নজনাকৈ ইয়াৰ পাৰ্ট অংশ। আৰু যেতিয়াই ইয়াৰ মাজৰে কোনো মানুহৰ কোনো ব্যক্তিৰ আভ্যন্তৰীণ যি বিকাশ, আত্মাৰ বিকাশ, সেই অনুসৰি তেওঁলোকে বিশেষ ধৰণে বিশেষ পৰিৱেশৰ দ্বাৰা দিব্যৰ পৰা সহযোগিতা পায়, গাইডেন্স পায়, আৰু এই যুগ মহাপ্ৰকৃতিৰ যি যুগ, যি সাধাৰণতেই অলস বা লেহেমীয়া, ইয়াক ত্বৰান্বিত কৰাৰ অৰ্থাৎ ফাষ্টাৰ কৰাৰ, সেই প্ৰক্ৰিয়াটোক ফাষ্টাৰ বা ত্বৰান্বিত কৰাৰ প্ৰক্ৰিয়াটো পায়গৈ। এতিয়া সাধাৰণতে যদিও সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, এনে মানুহে যিয়েই সেই দিব্য আহ্বানৰ প্ৰতি সঁহাৰি দিয়ে, তেওঁলোকক সঠিক মুহূৰ্তত তেওঁলোকে এনে কিবা গ্ৰন্থই হওক বা মানুহৰ সান্নিধ্যলৈ তেওঁলোক আহি পৰে, যি তেওঁলোকে পঢ়া উচিত, নাইবা যি তেওঁলোকক আগবাঢ়ি যাবলৈ সঠিক সংকেত দিব পাৰে বা সহায় কৰিব পাৰে। এই ক্ষেত্ৰত পাশ্চাত্যৰ তুলনাত আমাৰ ভাৰতবৰ্ষৰ মানুহৰ বাবে এয়া যথেষ্ট সহজ বুলিয়ে ক'ব পাৰি, কিয়নো ভাৰতীয় সংস্কৃতি আৰু ইয়াৰ পৰম্পৰাত পূৰ্বৰে পৰা আধ্যাত্মিকতাৰ প্ৰতি এক গভীৰ প্ৰভাৱ আছে আমাৰ ভাৰতীয় মানুহৰ ওপৰত। গতিকে এই ক্ষেত্ৰত ই আমাৰ সহায়ক হৈ পৰে। ইয়াৰ বিপৰীতে পাশ্চাত্যৰ দেশত কি হয়, সাধাৰণতেই তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত অন্তৰায় থাকে। সেই অন্তৰায় এইটো কাৰণেই হয় যে তেওঁলোকক সৰুৰে পৰা আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে পিতৃ মাতৃয়ে উদগনি দিয়ে, আৰু ইয়াৰ ফলত তেওঁলোক যেতিয়া সাবালক হয়, যেতিয়া তেওঁলোক এডাল্ট হয়, তেতিয়া কি হয়, সেই সময়ৰ পৰা তেওঁলোকৰ ব্যক্তিকেন্দ্ৰিকতাটো আৰু বেছি গাঢ় হৈ উঠা দেখিবলৈ পোৱা যায়, আৰু সময়ত ই সম্পূৰ্ণৰূপে এটা কঠিন ৰূপ লয়, যিটো কাৰণতে সাধাৰণতে পাশ্চাত্যৰ মানুহে ভাৰতীয় মানুহৰ তুলনাত অন্ততঃ এনেকুৱা ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ উৎসুকতাটো কম হোৱা পৰিলক্ষিত হয়। অৱশ্যে সম্প্ৰতিকালত ইয়াৰ যথেষ্ট তাৰতম্য ঘটিছে, কাৰণ সমগ্ৰ পৃথিৱীয়ে যিহেতু দিব্যৰ ক্ৰমপ্ৰকাশ সেইটো আমি জানোৱেই, যে গোটেই বিশ্বই যিহেতু কোৱা হয় যে প্ৰগ্ৰেছিভ মেনিফেষ্টেশ্যন অফ দ্য ডিভাইন, অৰ্থাৎ দিব্যৰ ক্ৰমপ্ৰকাশ। গতিকে এই ক্ষেত্ৰত পাশ্চাত্যও ডেফিনেটলি পিছ পৰি থকাটো উচিত নহ'ব। সেইবাবে সময়ৰ লগে লগে এই ক্ষেত্ৰত তেওঁলোকৰো ধ্যান ধাৰণা সলনি হৈছে, তেওঁলোকো আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হৈছে, আৰু অকল আকৃষ্ট হোৱাই নহয়, এতিয়া লাহে লাহে আমি দেখিবলৈ পাওঁ বহুতো
পশ্চিমীয়া দেশত বিভিন্ন ধৰণৰ কাল্ট, যাক আমি কওঁ স্পিৰিচুৱেল কাল্ট, ভক্তি মাৰ্গেই হওক বা বিভিন্ন তেনেকুৱা আধ্যাত্মিক দিশত তেওঁলোকে অগ্ৰসৰ হৈছে। আৰু ইয়াৰ মূলতে এইটোৱেই ক'ব পাৰি যে ভাৰতবৰ্ষত যিহেতু কোৱা হয় যে দিব্যই চুজ কৰা, অৰ্থাৎ দিব্যই বাছি লোৱা এখন দেশ, সেই দেশৰ পৰা ইয়াৰ স্ফুৰণ আৰম্ভ হৈছে। পাশ্চাত্যত ইয়াৰ প্ৰভাৱ লাহে লাহে বিস্তৃত হৈ পৰা আমি দেখিবলৈ পাওঁ। গতিকে যোগৰ এতিয়া কথাটো হ'ল কি, যোগৰ অৰ্থই হ'ল দিব্যৰ সৈতে মিলন প্ৰকৃততে। আৰু এই মিলন কেনেকৈ সংঘটন হয় যে আত্মশুদ্ধিৰ এটা সুনিয়মিত, এটা ডিচিপ্লিনড ৱেত, সুনিয়মিত এটা প্ৰচেষ্টা প্ৰণালীৰ দ্বাৰা মানৱিক সত্তাৰ মাজত, আমাৰ মাজত যিবিলাক সুপ্ত শক্তি আছে, সেই শক্তিসমূহৰ প্ৰকাশ ঘটিব পাৰে। আৰু আমাৰ অৰ্থাৎ মানুহৰ স্বতন্ত্ৰ যি সত্তা, সেই সত্তা বিশ্বজনীন আৰু বিশ্বাতীত সত্তা, যাক কোৱা হয় ইংলিছত বিশ্বজনীন মানে ইউনিভাৰ্চেল বিং, আৰু ট্ৰান্সেণ্ডেণ্টাল হ'ল বিশ্বাতীত সত্তা। সেই বিশ্বজনীন আৰু বিশ্বাতীত সত্তাৰ সৈতে সংযুক্ত হ'ব পাৰে। অৰ্থাৎ অভ্যন্তৰত আমি একেই। এয়া হ'ল কেৱল বাহ্যিক যি আমাৰ প্ৰকাশভংগী, চাল চলন, কৰ্ম, চিন্তা ভাৱনা, এইবিলাকহে, যিহেতু আমি নিম্ন প্ৰকৃতিত বাস কৰোঁ, নিম্ন প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱান্বিত আমাৰ বাহ্যিকটো। গতিকে যেতিয়াই আমি সচেতন হৈ, এক কথাত ক'ব পাৰি যে আমাৰ যিবিলাক পৃষ্ঠভাগৰ বা ছাৰ্ফেচৰ যিবিলাক কাম কাজ, সেইবিলাকৰ আঁৰৰ পটভূমিলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে গোটেই সমগ্ৰ জীৱনটোৱেই হ'ল মহাপ্ৰকৃতিৰ যুগ, যিটো আমি অকণমান আগতে কৈছোঁ। গতিকে মহাপ্ৰকৃতিৰ যুগত কি হয় যে প্ৰকৃতিয়ে যোগ কৰি যায়, কিন্তু আঁৰৰ পৰা। এতিয়া আমাৰ ভিতৰত থকা অন্তৰ্নিহিত যিবিলাক সম্ভাৱ্য দৈৱ সত্তাৰ যিবিলাক সম্ভাৱ্য বা সম্ভাৱনা আছে, সেইবিলাক যাতে ক্ৰমবৰ্ধমান ৰূপত প্ৰকাশ পাব পাৰে আৰু দিব্য সত্তাৰ সৈতে, অৰ্থাৎ সেই যিটো কৈছিল যে বিশ্বজনীন আৰু বিশ্বাতীত সত্তাৰ সৈতে সংযুক্ত হ'ব পাৰে, তাৰ কাৰণেই যোগ সচেতনভাৱে কৰিব লাগিব আমি, যিটো কাৰণে আমি কিছুমান বিশেষ বিশেষ কথাত গুৰুত্ব দিব লাগিব, আমি বুজিব চেষ্টা কৰিব লাগিব। ক'ব পাৰি যে ই এটা চাইক'লজিকেল ডিচিপ্লিন, অনুশীলন, মনোবৈজ্ঞানিক অনুশীলন, যি আমি সদায় আমাৰ দৈনন্দিন জীৱনত কৰিব লাগিব আৰু কৰিব লাগিব সচেতন হৈ। এতিয়া স্বামী বিবেকানন্দও এই বিষয়ে কৈছে যে, তেওঁ কৈছে যে মানুহৰ যি নিৰৱচ্ছিন্ন যি ক্ৰমগতি, তেওঁৰ এটা জীৱনৰ আয়ুসকালৰ মাজলৈ টানি আনি শক্তিৰ যি ঊৰ্ধ্বমুখী হেঁচা, সেই হেঁচাৰে এই দেহতেই ইয়াক পূৰ্ণ ৰূপত প্ৰকাশ কৰাৰ উপায়েই হ'ল যোগ। প্ৰকৃতিয়েতো, মহাপ্ৰকৃতিয়ে যোগ কৰিয়েই গৈছে, কিন্তু সেই যি যোগৰ পৰিসৰ, তাৰ মাজতে আমি আছোঁ যদিও, আমি যিহেতু কনচিয়াছলি বা সচেতন হৈ সেই যোগত অংশগ্ৰহণ কৰা নাই, পাৰ্টিচিপেট কৰা নাই, সেইকাৰণে আমাৰ পৰিপূৰ্ণতাও সেই পৰিমাণে আমাৰ জীৱনলৈ অহা নাই। সেইকাৰণে আমি আমাৰ জীৱনত যিবিলাক দুখ, সুখ, জৰা মৃত্যু আমি দেখিবলৈ পাওঁ, এয়াই হ'ল আমাৰ কাৰণ। যেতিয়াই আমি সচেতন হৈ
এই যৌগিক প্ৰক্ৰিয়াত সহযোগিতা কৰিম সহযোগিতা কাৰ লগত কৰিম বিশ্বজননী দিব্যজননীৰ লগত অৰ্থাৎ তেৱেই যিহেতু গোটেই বিশ্ব পৰিচালনা কৰে সেই যিটো কৈছিলোঁ যে দিব্যৰ আত্মপ্ৰক্ষেপণ অৰ্থাৎ ঊৰ্ধৰ পৰা সচ্চিদানন্দৰ পৰা একেবাৰে নিম্নৰ জড়ৰ স্তৰলৈ নিজকে প্ৰক্ষেপণ কৰা আৰু ইয়াৰ নেক্সট ষ্টেপটোত নেক্সট পৰ্যায়ত বিৱৰ্তন হৈ জড়ৰ পৰা প্ৰাণৰ পৰা মন এইদৰে ঊৰ্ধ্বগামী হোৱা যিটো প্ৰক্ৰিয়া অৰ্থাৎ বিৱৰ্তন এই গোটেই প্ৰক্ৰিয়াটোৱে যিহেতু দিব্যজননীয়ে কৰে গতিকে তেওঁৰ কামত আমি সহযোগিতা যেতিয়া কৰিম সচেতন হৈ তেতিয়া ইয়াৰ অৰ্থাৎ আমাৰ জীৱনৰ গাঁথনিয়ে সম্পূৰ্ণৰূপে সলনি হৈ যাব কিন্তু সাধাৰণতে বিভিন্ন যি যোগৰ পদ্ধতি আছে সেই যোগৰ বিভিন্ন পদ্ধতিৰ লগতে লক্ষ্যবিলাকো বেলেগ বেলেগ হয় এই ক্ষেত্ৰত আমি হয়তো সকলোৱে বা বহুতেই এই কথা শুনিছোঁ যে ভক্তি যোগ আছে ভক্তি যোগ অৰ্থাৎ ভক্তিৰ মাজেৰে যিসকলে দিব্যৰ সৈতে মিলন হোৱাত আগ্ৰহান্বিত নিজৰ জীৱনক সেই ধৰণে আগবঢ়াই লৈ যাব বিচাৰে হঠ যোগ শৰীৰৰ ওপৰত যি যোগ কৰা হয় অৰ্থাৎ আমাৰ শৰীৰৰ সাধাৰণতে শৰীৰৰ মাজত থকা যি শক্তি আছে দৈবিক শক্তি সেই শক্তিক পূৰ্ণ ৰূপত আমি উপযোগ কৰিব নোৱাৰোঁ কাৰণ তাৰ কাৰণে যি অনুশীলনৰ মাজেৰে যাব লাগিব সেয়া আমাৰ অৱগত নহয় আমি নাজানো আৰু সেয়া নকৰোঁ গতিকে ইয়াৰ কিয়দাংশহে আমাৰ জীৱনত এটা জীৱনত আমি ইয়াৰ উপযোগ কৰোঁ এতিয়া হঠ যোগত কি হয় হঠ যোগৰ গোটেই হেৰিটোৱে হ'ল প্ৰাণিক শক্তি আমাৰ মাজত থকা যি প্ৰাণ শক্তি ইয়াৰ সঠিক সঞ্চালনৰ দ্বাৰা আমাৰ কৰ্মৰ যি পৰিসৰ কৰ্ম শৃংখলা এইবিলাকত বিশেষ তাৰতম্য আনিব পাৰি অৰ্থাৎ আমাৰ কৰ্মৰ সামৰ্থ্য যিখিনি তাতকৈ বহু গুণে ইয়াক বৃদ্ধি কৰিব পাৰি যদিহে আমি এই যোগ সাধনা কৰোঁ আৰু ইয়াৰ বহুতো কথা আছে সেইবিলাক আমি ডিটেইলছত বাৰু নাযাওঁ যেহেতু আমাৰ লক্ষ্য হ'ল শ্ৰী অৰবিন্দৰ পূৰ্ণ যোগৰ ফালে গতিকে আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমি জানিব ইচ্ছা কৰিলে ইয়াৰ উত্তৰ পাম আৰু এই ক্ষেত্ৰত বিভিন্ন কিতাপ পত্ৰ আছে কিন্তু আমি সাধাৰণতে জানিবৰ কাৰণে যে প্ৰথম ভক্তিৰ যোগৰ কথা আমি গম পালোঁ যে ভক্তিৰ দ্বাৰা লাহে লাহে দিব্যৰ ফালে অগ্ৰসৰ হয় ব্যক্তি হঠ যোগত শৰীৰৰ নিয়ন্ত্ৰণৰ দ্বাৰা শৰীৰক সঞ্চালিত কৰা ভিতৰৰ পৰা যি প্ৰাণ শক্তি ইয়াক সুনিয়ন্ত্ৰিত কৰি এক বিশেষ প্ৰচেষ্টাৰ দ্বাৰা আমাৰ গোটেই শৰীৰৰ সামৰ্থ্য বহুত বঢ়াব পাৰি বৃদ্ধি কৰিব পাৰি যাৰ ফলতে আমি হয়তো বহুতেই শুনিছোঁ যে আনকি পানীৰ ওপৰেৰেও খোজকাঢ়ি যাব পাৰে কোনো মানুহে নাইবা অঙঠা জ্বলন্ত অঙঠাৰ ওপৰেৰেও খোজকাঢ়ি যাব পাৰে বা বিভিন্ন ধৰণৰ এনেকুৱা ফিটছ আমি দেখিব পাওঁ যি হঠযোগীসকলে কৰে সেয়া হ'ল হঠ যোগ ঠিক তেনেকৈ
আৰু বহুত এনেকুৱা হেৰি আছে, মহিমা, লঘিমা, গৰিমা, নিজকে বৃহতো কৰি দিব পাৰি। অৰ্থাৎ সূক্ষ্ম শৰীৰটো, এই স্থূল শৰীৰটো নহয়, সূক্ষ্ম শৰীৰ ইয়াক বৃহতো কৰিব পাৰি প্ৰাণশক্তিৰ উপযুক্ত সঞ্চালিত ক্ৰিয়াৰ দ্বাৰা। এইবিলাক বহুতো দীঘলীয়া প্ৰক্ৰিয়া, যাৰ কাৰণে অন্ততঃ আধুনিক যুগত মানুহৰ ইমান সময় নহয়গৈ, আৰু তাতকৈও বহুতো আমাৰ জীৱনকালত আমি বহুতো কথাত অংশ ল'বলগীয়া হয়, যিটো কাৰণে প্ৰতিটো ফালে আমাৰ চকু থাকিব লাগিব, প্ৰতিটো ফালে আমি কাম কৰিব লাগিব। গতিকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া যি যথেষ্ট সময় সাপেক্ষ, তেনেকুৱা অনুশীলন যদিও যথেষ্ট সহায়কাৰী, আমি খুব বেছি এইবিলাকতো আনকি নিজকে সময় দিব নোৱাৰোঁ। আৰু ইয়াৰ লক্ষ্য পিছলৈ গৈ আমি গম পাম যে সীমাবদ্ধ হৈ পৰে। কাৰণ কিয়নো ই এটা নিৰ্দিষ্ট গতিপথেৰে যাত্ৰা কৰিছে, আৰু ইয়াৰ লক্ষ্য পোৱাৰ পিছত ইয়াৰ আৰু ব্যাপ্তি বা প্ৰসাৰৰ কোনো পৰিসৰ নাথাকে। গতিকে ই আন এটা দিশ, হঠযোগ। তাৰ পাছত আহে ৰাজযোগ। ৰাজযোগ সাধাৰণতে ইয়াৰ মূল মন্ত্ৰ হ'ল মন, আৰু মনৰ নিয়ন্ত্ৰণ আৰু পৰিৱৰ্তনৰ দ্বাৰা ইয়াত সিদ্ধি সাধন কৰা হয়। সাধাৰণতে আমি কি দেখিব পাওঁ যে আমাৰ মন যথেষ্ট চঞ্চল, যিকোনো ক্ষেত্ৰতে ই একাগ্ৰ নহয়, বিক্ষিপ্ত হৈ থাকে। আৰু সেই বিক্ষিপ্ত হোৱাৰ কাৰণে আমাৰ একাগ্ৰতাৰ অভাৱত আমি সাধাৰণতে যিয়েই কৰোঁ সেয়াই ভুল বুলি পৰিগণিত হয়, বা ভুলৰ মাজত আমি পৰোগৈ, নাজানো কিয় হয়। গতিকে এই ভুল, বিশৃংখলা আৰু এনেকুৱা বহুতো ইয়াৰ লগত সংলগ্নিত অভ্যাস, সেইবিলাক ৰাজযোগৰ অনুশীলনৰ দ্বাৰা চিত্তক যিবিলাক চঞ্চল ক্ৰিয়াকৰ্মৰ মাজলৈ ঠেলি দিয়া হয় সাধাৰণতে, সেইবিলাকৰ ওপৰত নিয়ন্ত্ৰণ আনি মনক এটা সুনিয়ন্ত্ৰিত পথেৰে আগবঢ়াই লৈ যাব পাৰি ৰাজযোগত। ই নিশ্চয়কৈ আমাৰ জীৱনত সহায়কাৰী, কিন্তু ইয়াৰো সীমাবদ্ধতা আছে। কিয় সীমাবদ্ধতা আছে আমি পিছত আকৌ ভালকৈ আলোচনা কৰিম। তাৰ পাছতে মই শ্বৰ্ট হেড অকণমান জাষ্ট টাচ কৰি গৈছোঁ, যিহেতু দীঘলীয়া, গতিকে আমি যিবিলাক অকণমান জানিলেই কামত আহে আমাৰ, সেই হিচাপেহে আগবাঢ়িছোঁ। তাৰ পাছত আমি আৰু এটা হেৰি দেখিব পাওঁ, পথ, যিটো ত্ৰিমাৰ্গ বুলি কয়। অৰ্থাৎ যদি অকণমান ভালদৰে চাওঁ আমি, এই পূৰ্বতে আলোচনা কৰা যিবিলাক পথ, ইয়াৰে কোনো এটাই মানুহৰ প্ৰকৃতিৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ নকৰে। অন্বেষণকাৰী বা চিকাৰে তেওঁলোকৰ প্ৰকৃতি বা যন্ত্ৰ যেনেকুৱাই নহওক কিয়, শৰীৰ আৰু জীৱনৰ নাইবা মনৰ পূৰ্ণতাৰ বাবেহে ইহঁতে নিজ অনুশীলনৰ ওপৰত গুৰুত্ব আৰোপ কৰে বা জোৰ দিয়ে। কিন্তু ভাৰতীয় প্ৰজ্ঞাৰ যি বিশালতা, ই মানৱী প্ৰকৃতি
আৰু বিৱৰ্তনৰ পৰ্যায়ৰ এই যিবিলাক বৈসাদৃশ্য সেইবিলাককো সামৰি লৈছে, আঁকোৱালি লৈছে। আৰু ইয়াৰে সমাধান স্বৰূপে কি কৰিছে, ত্ৰিমাৰ্গ বা ত্ৰয়ী পথৰ উদ্ভাৱন কৰিছে, যি মানুহক জ্ঞান, ভক্তি, ইচ্ছা বা সংকল্প আৰু কৰ্মৰ পথেৰে আগবঢ়াই নিয়ে। অৰ্থাৎ ইয়াত জ্ঞানৰ অন্বেষণো থাকিব, ভক্তিৰ অন্বেষণো থাকিব, ইচ্ছা সংকল্প আৰু কৰ্মৰ সংকল্পও থাকিব। এই পথটো হ'ল ত্ৰিমাৰ্গ বুলি কোৱা হয়। তো ইয়াৰো আমি ডিটেইলছলৈ নাযাওঁ। ইয়াত এই গোটেইকেইটাৰ কম বেছি পৰিমাণে সমন্বয় সাধন কৰি, অৰ্থাৎ জ্ঞান, ভক্তি আৰু কৰ্ম এই তিনিওটাৰ মাজত সমন্বয় স্থাপন কৰি কোনো অন্বেষণকাৰীয়ে আগবাঢ়ি যাব পাৰে দিব্যৰ সৈতে মিলনৰ পথত। তাৰ পাছতে আকৌ যিটো আহিব সেইটো হ'ল তন্ত্ৰ। তন্ত্ৰৰ কথা আমি বহুতে শুনিছোঁ, তন্ত্ৰ যুগৰ কথা। এই যুগত দিব্য আৰু পৃথিৱীৰ মাজত আৰু বাহ্যিক আৰু আভ্যন্তৰীণ সত্তাৰ মাজৰ যিবিলাক অন্তৰায়, সেইবিলাকৰ বিলোপ সাধন কৰিবলৈ প্ৰয়াস কৰা হয়। আৰু এই প্ৰথমতে কি হয়, মহাবিশ্বক দিব্যৰ পৰা পৃথক বুলি গণ্য কৰা নহয়। প্ৰকৃততে সেই বিশ্ব প্ৰকৃতিৰ যি শক্তি, সেই শক্তিয়ে আমাৰ মাজত কাম কৰিছে আৰু প্ৰকাশ হ'ব বিচাৰিছে, এই কথা ধৰি লোৱা হয়। আৰু ইয়াৰ মাজেৰে যি জগতৰ যি লীলা, তাত অংশগ্ৰহণৰ আনন্দ মানুহে লাভ কৰিব পাৰে। আৰু এই ক্ষেত্ৰত ইয়াত যি প্ৰণালী অৱলম্বন কৰা হয় সেই বিষয়েও হয়তো কোনোৱে অকণমান শুনিছে বা অকণমানকৈ হ'লেও জ্ঞাত। সেয়া হ'ল, আমি যি কওঁ যে চক্ৰ আমাৰ মানৱ দেহত, সূক্ষ্ম শৰীৰত 6টা চক্ৰ থাকে। মূলাধাৰৰ পৰা একেবাৰে ঊৰ্ধ্বত সহস্ৰদল। এই চক্ৰকেইটা আমাৰ যি স্থূল শৰীৰ, সেই স্থূল শৰীৰৰ বহুত ভিতৰত সূক্ষ্ম শৰীৰ হিচাপে থাকে, শৰীৰত থাকে। আৰু তন্ত্ৰ যোগৰ বিশেষ পদ্ধতিৰ অনুশীলনৰ দ্বাৰা কি কৰা হয়, মূলাধাৰৰ পৰা ক্ৰমান্বয়ে একোটা চক্ৰৰ উন্মীলন কৰা হয়, খোলা হয় বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা। আৰু যিমানে এনেকৈ প্ৰতিটো চক্ৰ খুলিবলৈ আৰম্ভ কৰে, সিমানেই সেই ব্যক্তিজনৰ সিদ্ধি আগবাঢ়ি যায় আৰু সৰ্বশেষত তেওঁ উচ্চত সহস্ৰদল যেতিয়া ওপন হয়, অৰ্থাৎ সহস্ৰদল মানে 1000টা পদুম, চিম্বলিক প্ৰতীকী ৰূপত। গতিকে যেতিয়াই সহস্ৰদল খুলি যায়, তেতিয়াই কি হয়, তেওঁ দিব্যৰ লগত মিলন সাধন হয়, সিদ্ধি লাভ হয়। এই ক্ষেত্ৰতো আমি কি দেখিবলৈ পাওঁ, এই পথটো যথেষ্ট দীঘলীয়া আৰু প্ৰয়োজনীয় যি প্ৰচেষ্টা, সেয়াও যথেষ্ট কষ্টকৰ। আৰু এই সত্তাৰ মাজত আমাৰ সুপ্ত হৈ ৰোৱা যি শক্তি আছে, ইয়াক যি বিশেষ প্ৰণালীৰ দ্বাৰা উজ্জীৱিত কৰা হয়, এই সুপ্ত শক্তি
মানে যাক কুণ্ডলীকৃত সৰ্পৰ লগত তুলনা কৰা হয়, সেই সৰ্পক জগাই তোলাটো এটা ডাঙৰ কঠিন কাম, আৰু তাতকৈও কঠিন হ'ল ইয়াক নিয়ন্ত্ৰণ কৰাটো। যেতিয়া চেণ্টাৰবিলাক সেই চক্ৰবিলাক উন্মিলন হয় সিহঁতৰ, তেতিয়া আমি যদি সচেতন নহওঁ, প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ সেই উজ্জীৱিত শক্তিয়ে আমাৰ যি কাম্য ফল তাতকৈ বিপৰীত ধৰণৰ ফলো আনিব পাৰে। গতিকে এই ক্ষেত্ৰত এজন খুব এনেকুৱা এজন সিদ্ধ গুৰুৰ প্ৰয়োজন হয়, যাৰ নিৰ্দেশতহে এই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰি। নহ'লে যিকোনো ব্যক্তিৰ কাৰণে ই বিপদৰ সৃষ্টি কৰিব পাৰে জীৱনত। ইয়াতো আমি দেখিব পাওঁ যে ই নিঃসন্দেহে চেতনাৰ জাগৰণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক, কিন্তু ইয়াত যি সময়ৰ প্ৰয়োজন বা যি সচেতনতাৰ প্ৰয়োজন, যি নিষ্ঠাৰ প্ৰয়োজন, আৰু তাতকৈও ডাঙৰ কথা, সেই গুৰুৰ তেনেকুৱা এজন গুৰু যি সিদ্ধ, প্ৰকৃততে সিদ্ধ, তেনেকুৱা এজনৰ সান্নিধ্যলৈ অহাৰ আগতে সেইটো কৰাটো সম্ভৱেই নহয়। গতিকে এইসমূহ হ'ল যোগৰ বিভিন্ন পথ, যাৰ দ্বাৰা কোনোৱে দিব্যৰ সৈতে একাত্ম হ'ব পাৰে আৰু লাহে লাহে দিব্যৰ লগত মিলন সাধন কৰিব পাৰে। কিন্তু ইণ্টাৰেষ্টিংলি মই যিটো কথা ওপৰত গুৰুত্ব আৰোপ কৰিব ওলাইছোঁ, সেয়া হ'ল যি পথেই আমি বাছি নলওঁ কিয়, এইবিলাকৰ শেষ লক্ষ্য হিচাপে দিব্যৰ লগত মিলন। কিন্তু সেই মিলন আমি যদি লক্ষ্য কৰোঁ, সেই মিলন এই পৃথিৱীতে সাধন যে হ'ব বা হ'ব লাগিব, ইয়াৰ কোনো নিশ্চিতি নাই। নিশ্চিতিটো নায়েই, সকলোৱে জানে, আৰু শেষলৈ গৈ তেওঁলোকেও সেইটো বিভিন্ন সময়ত বিভিন্ন যৌগিক পদ্ধতিয়ে মানি লৈছে যে যিমান সোনকালে পাৰি এই পৃথিৱীৰ পৰা পশ্চাদগমন কৰিব লাগিব। অৰ্থাৎ প্ৰকৃত মিলন ভগৱানৰ লগত সেইটো এই পৃথিৱীত সম্ভৱ নহয়। গতিকে তাৰ প্ৰস্তুতি পৰ্ব হিচাপে আমি নিজকে বিভিন্ন অনুশীলনৰ মাজেৰে গৈ আগবঢ়াই লৈ যাওঁ, নিজকে প্ৰস্তুত কৰোঁ, আৰু লাহে লাহে সেই প্ৰক্ৰিয়াৰ মাজতে আমি শৰীৰটো সম্পূৰ্ণৰূপে অৱজ্ঞা কৰাত লাগি যাওঁ, আৰু আমাৰ ভাৱ আৰু ধাৰণাটো এনেকুৱা যে ইয়াত যিহেতু এয়া সম্ভৱ নহয়, বিভিন্ন যোগপন্থাই কোৱাৰ দৰে, যে আমি শেষ আৰু অন্তিম পৰ্যায়ত জীৱিত হৈ নহয়, জীৱনকালত আমাৰটো সম্ভৱ নহয়, কিন্তু আমি নিজকে প্ৰস্তুত কৰি মৃত্যুৰ পিছত মৃত্যুৰ অৰ্থাৎ এনেকুৱা হয়গৈ কথাটো যে মই যেন মৃত্যুলৈ বাট চাই আছোঁ, তাৰ পাছত মোৰ মিলন সম্ভৱ হ'ব কোনোবা ইপাৰে আন এখন জগতৰ মাজত, যাক আমি যি নামেৰেই নামাতো কিয়, নকওঁ কিয়। কিন্তু কথাটো হ'ল যে তেতিয়াহ'লে এই বিশ্বত, এই পৃথিৱীত
যি সমস্যা, যি দুৰ্যোগ, যি মানুহৰ বিকল্প নথকা যি অন্ধকাৰময় জীৱন, যি দুখ যন্ত্ৰণা, যি জৰা আৰু শেষলৈ মৃত্যু, এইবিলাকৰ পৰা মানুহে তেতিয়াহ'লে কেতিয়া পৰিত্ৰাণ পাব? আৰু তাৰ সমাধান কি? যদি সমাধানেই নাই, তেতিয়াহ'লে আমি পৃথিৱীলৈ আহোঁৱেই বা কিয়? যিকোনো কৰ্মৰ আঁৰতে যিকোনো কিবা এটা লক্ষ্য থাকে। এতিয়া পৃথিৱীলৈ অহাটোৰ যদি কোনো লক্ষ্যই নাই, তেতিয়াহ'লে আমি পৃথিৱীলৈ আহোঁ কিয়? As an accident, do we come to this world? সেইটোতো নহয় যেন লাগে। সকলো এক্সিডেণ্ট, গোটেই প্ৰতিটো কথাই জীৱনৰ সেয়া এক্সিডেণ্ট নে? যদি আমি ভালদৰে নিৰীক্ষণ কৰোঁ, যদি আমি সঁচাকৈয়ে বুজিব চেষ্টা কৰোঁ আৰু বিশ্বাস কৰোঁ যে এনেকুৱা এটা শক্তি আছে যি গোটেই বিশ্ব জগত পৰিচালনা কৰি আছে, যাক আমি ভগৱান বুলি কওঁ, সেই ভগৱানে তেতিয়াহ'লে আমাৰ জীৱনলৈ মাতি লৈ আহিলে, সেই জীৱনলৈ যাৰ কোনো লক্ষ্য নাই, লক্ষ্যবিহীন জীৱন, অৰ্থাৎ আমি যিয়েই কৰোঁ আল্টিমেটলি বা অৱশেষত আমি মৃত্যুৰ ওচৰত মূৰ দোৱাব লাগিব। তাৰ মাজত এখন্তেক অকণমান সময় কেতিয়াবা আনন্দ, খন্তেকীয়া সময়ৰ আনন্দ বা শান্তি পাইছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। শ্ৰী অৰবিন্দই ইয়াৰ আমাক সমাধান দিছে। তেওঁ কৈছে যে, যিটো কথা আমি প্ৰথমতে অকণমান উল্লেখ কৰিছিলোঁ হয়তো, যে this whole world is a progressive manifestation of the divine, অৰ্থাৎ দিব্যৰ ক্ৰমপ্ৰকাশ। ই ক্ৰমে আগবাঢ়ি গৈছে দিব্যকেই প্ৰকাশ কৰিবৰ কাৰণে। এতিয়াৰ যি বিশ্ব বা পৃথিৱী, সেয়া সম্পূৰ্ণ নহয়, অপূৰ্ণ। এতিয়াও অপূৰ্ণতাৰ মাজত আমি ভুগি আছোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সদায় অপূৰ্ণ হৈয়ে থাকিব। কিন্তু তাৰ কাৰণে যিটো কথাৰ প্ৰয়োজন, সেয়া হ'ল আমাৰ প্ৰকৃত অন্বেষণ, সত্য অন্বেষণ, যে কি সেই যি আমাক ইয়াৰ সমাধান দিব পাৰে। আৰু যেতিয়াই কোনোৱে সেইটো অন্তৰৰ ভিতৰৰ পৰা বিচাৰে আৰু ইয়াৰো এটা সময় থাকে, তেতিয়াই দিব্যই ভগৱানে হাতখন আগবঢ়াই দিয়ে যে আহা তুমি, মই ৰৈ আছোঁ তোমাৰ কাৰণে। কিমান যুগৰ পৰা, কিমান জন্মৰ পৰা, কাৰণ আমাৰ জন্ম এটা নহয়, আমি চিজলেছলি অৰ্থাৎ অনবৰতে আহিয়ে আছোঁ, গৈয়ে আছোঁ। আৰু যেতিয়ালৈকে আমি এই পৃথিৱীতেই দিব্যত্ব অৰ্জন নকৰোঁ, তেতিয়ালৈকে আমি আহিয়েই থাকিম। আমাৰ এই যাত্ৰা কেতিয়াও অন্ত নপৰে। তো তেওঁ কৈছে যে এই বিশ্ব প্ৰকৃতি দিব্যৰ ক্ৰমপ্ৰকাশ আৰু যিবিলাক যৌগিক পথৰ কথা আমি আলোচনা কৰিছোঁ, সেই যিবিলাক পথ, সেইবিলাকৰ সাৰখিনি, সেই সকলো চেতনা বিৱৰ্তনমুখী প্ৰক্ৰিয়াত, অৰ্থাৎ মানৱৰ পৰা দিব্যলৈ যি বিৱৰ্তন চেতনাৰ, সেই প্ৰক্ৰিয়াত
খাপ খোৱা প্ৰয়োজনীয় অংশ আৰু ইয়াৰ লগতে আন বহুতো কথা পূৰ্বে যিবিলাক মানুহে জনা নাছিল সেই সকলোখিনিৰ উৎসমূলক স্পৰ্শ কৰি অৰ্থাৎ শ্ৰী অৰবিন্দ যেতিয়ালৈকে এই ৰূপত অৰ্থাৎ সেই দিব্য চেতনা যেতিয়ালৈকে পৃথিৱীত শ্ৰী অৰবিন্দৰ ৰূপ লৈ ইয়ালৈ অহা নাছিল পৃথিৱীলৈ তেতিয়ালৈ তাৰ আগলৈকে কিন্তু যি সেই স্তৰ নিশ্চেতনাৰ বা অৱচেতনাৰ স্তৰ সেইসমূহৰ বিষয়ে কোনো যৌগিক পন্থাৰে জ্ঞান নাছিলে। ইনফেক্ট প্ৰকৃততে সেয়া সময়ো হোৱা নাছিল জানিবৰ কাৰণে। আৰু যেতিয়াই প্ৰকৃত উপযুক্ত সময়টো আহিলে ঠিক তেতিয়াই শ্ৰী অৰবিন্দৰ আৱিৰ্ভাৱ হয় এই পাৰ্থিৱ ক্ষেত্ৰত। কাৰণ তেওঁ সেই প্ৰথমজন যি সাধনাৰ পিছত সাধনা কৰি গৈ তেওঁ দেখিলে যে আমাৰ সমস্যাৰ, আমাৰ দুখ যন্ত্ৰণাৰ, মানৱী জীৱনৰ দুখ যন্ত্ৰণা, কষ্টৰ, জৰা ব্যাধি আৰু মৃত্যুৰ আঁৰত বা উৎসটো ক'ত। আৰু এটাৰ পিছত এটা সিদ্ধি অৰ্জন কৰি তেওঁ অৱশেষত সেই স্তৰলৈ নামি গ'ল য'ত আমাৰ একেবাৰে নিশ্চেতনাৰ যি জগত, য'ৰ পৰা লাহে লাহে আমাৰ সেই উপাদানসমূহ, অন্ধকাৰতম উপাদানসমূহ আমাৰ সচেতন সত্তাৰ মাজলৈ উঠি আহে, যি আমি আগতে অকণমান আলোচনা কৰিছিলোঁ। গতিকে তেওঁৰ যোগৰ যি যোগ, তেওঁ সেই নাম সেইটো কাৰণেই দিছে তেওঁ যে পূৰ্ণ যোগ। অৰ্থাৎ ইয়াত সকলো যোগৰেই প্ৰয়োজনীয় অংশ আছে, তাৰ উপৰিও আছে সেই তেতিয়ালৈকে নেদেখা, তেতিয়ালৈকে পৰিলক্ষিত নোহোৱা, তেতিয়ালৈকে অন্বেষণত ব্ৰতী নোহোৱা সেই নিশ্চেতনা আৰু অৱচেতনাৰ স্তৰ, য'ত সেই ঊৰ্ধ্বতম শক্তিৰ প্ৰকাশ নোহোৱালৈকে আমাৰ জীৱনত সদায় এই যন্ত্ৰণা, দুখ কষ্ট আৰু জৰাৰ মৃত্যু থাকি গ'লহেঁতেন। যদিও প্ৰথমতে কোৱাৰ দৰে, আলোচনা কৰাৰ দৰে যে প্ৰকৃতিয়ে মহাপ্ৰকৃতিয়ে এই যোগ কৰি গৈছে আমাৰ হৈয়ে, গোটেই মানৱ জাতিৰ হৈয়ে, কিন্তু সেই যোগৰ গতি যিহেতু অলস আৰু লেহেমীয়া, এতিয়া সেই দিব্যতা প্ৰাপ্তিৰ কাৰণে যিমান সময়ৰ হয়তো প্ৰয়োজন হ'লহেঁতেন পৃথিৱীত, সেয়া ভাবিব নোৱাৰা। অৰ্থাৎ হয়তো আৰু ৪,০০০-৫,০০০ বছৰ লাগিলেহেঁতেন, যিটো তেওঁৰ যোগৰ সিদ্ধিৰ দ্বাৰা, যি অতিমানসিক সিদ্ধিৰ কথা কৈছে। অৰ্থাৎ পূৰ্বতে পৃথিৱীত যি শক্তিসমূহ মহাজাগতিক শক্তিয়ে কাম কৰিছিল, যাৰ দ্বাৰা লাহে লাহে পৃথিৱী মানৱ জাতিক আগবঢ়াই লৈ গৈ আছিলে দিব্য অভিমুখে, সেই প্ৰক্ৰিয়াটো তেওঁৰ যোগৰ দ্বাৰা, তেওঁৰ সিদ্ধিৰ দ্বাৰা তেওঁ ত্বৰান্বিত কৰিলে গোটেই প্ৰণালীটো, যাক পূৰ্ণ যোগ বুলি কোৱা হয়, বা অতিমানসিক যোগ বুলিও, অতিমানসিক বা ৰূপান্তৰৰ যোগ বুলিও কোৱা হয়। আৰু যেতিয়ালৈকে
এই যুগৰ যি অন্তৰ্গত তিনিটা পৰ্যায়, সেই তিনিটা পৰ্যায় কি যে ইংলিছত কোৱা হয় সাইকিচাইজেশ্যন, বা আমি অসমীয়াত ক'ব পাৰোঁ চৈত্য সত্তাৰ অধীনলৈ অনা যি কাৰ্য, অৰ্থাৎ আমাৰ বাহ্যিক মন প্ৰাণ আৰু শৰীৰক চৈত্য সত্তাৰ অধীনলৈ আনি নিয়ন্ত্ৰণলৈ আনি আনাৰ যিটো প্ৰণালী তাক সাইকিচাইজেশ্যন বুলি কোৱা হয়। আৰু সেইটো হ'ল প্ৰথম পৰ্যায় অতি মানসিক বা সুপ্ৰামেণ্টেল বা ইণ্টিগ্ৰেল যোগ বা পূৰ্ণ যোগৰ, সেইটো হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায় হ'ল ইউনিভাৰ্চেলাইজেশ্যন অফ দ্য বিইং, অৰ্থাৎ ইউনিভাৰ্চত কি আছে, আমি পূৰ্বতে শ্ৰী অৰবিন্দৰ সেই 7-fold কৰ্ড অফ বিইং পাইছিলোঁ, সপ্তধা বিন্যাস, চেতনাৰ সপ্তধা বিন্যাস। তাত আমি পাইছিলোঁ নহয় যে আমাৰ বিভিন্ন স্তৰ আছে, সত্তাৰ বিভিন্ন স্তৰ আছে, চেতনাৰ বিভিন্ন স্তৰ আছে। সেয়া সাধাৰণ স্তৰৰ পৰা আৰম্ভ কৰি উচ্চতৰ মানসৰ স্তৰ বা হায়াৰ মাইণ্ড, তাৰ পাছত ইলিউমিন মাইণ্ড, ইনটিউটিভ মাইণ্ড, অভাৰ মাইণ্ড, আৰু ফাইনেলি ছুপাৰ মাইণ্ড। এইবিলাক হ'ল সেই ইউনিভাৰ্চেলাইজেশ্যনৰ একোটা চেতনাৰ স্তৰ। গতিকে দ্বিতীয় পৰ্যায়ত এই স্তৰসমূহৰ যি চেতন শক্তি, সেই শক্তিয়ে আমাৰ মাজলৈ আহি কাম কৰিব পাৰিব লাগিব, আৰু আমাৰ সেই হিচাপে চেতনাৰ উত্তৰণ হ'ব লাগিব সেই স্তৰসমূহলৈ। দ্যাট ইজ দ্য ইউনিভাৰ্চেলাইজেশ্যন অফ আৱাৰ বিইং। আৰু তৃতীয়তে ফাইনেলি সুপ্ৰামেণ্টেলাইজেশ্যন, অৰ্থাৎ এই সিদ্ধি হোৱাৰ পিছত অতি মানসিক চেতনাই আমাৰ সমগ্ৰ সত্তা অধিকাৰ কৰিব পাৰিব। তেতিয়া ইয়াত মানৱী জীৱনত তেতিয়াহে পূৰ্ণতা প্ৰাপ্তি হ'ব। তেতিয়া আমি কোনো ধৰণৰ অজ্ঞতা, সীমাবদ্ধতা, আনকি শাৰীৰিক সীমাবদ্ধতা, সেইবিলাকৰ মাজত আমি আৰু আবদ্ধ হৈ থাকিব নোৱাৰোঁ। সেইবিলাকৰ পৰা মুক্ত হ'ব আমাৰ সত্তাটো। গতিকে দেখা যায় যে শ্ৰী অৰবিন্দৰ যি যুগ, সেই যুগত এই তিনিটা পৰ্যায় যেতিয়ালৈকে আমি ক্ৰছ নকৰোঁ বা সেইকেইটা পাৰ নহওঁ, তেতিয়ালৈকে আমাৰ সম্পূৰ্ণ নহয়। কিন্তু ইমান দূৰলৈ যোৱাৰ পূৰ্বেও আমি আৰম্ভ এটলিষ্ট কৰিব লাগিব। সেই আৰম্ভণি কি? সেয়া হ'ল সাইকিচাইজেশ্যনৰ কাৰণে, অৰ্থাৎ চৈত্য সত্তা যাতে আমাৰ সন্মুখলৈ আহে, অৰ্থাৎ আমাৰ মন প্ৰাণ আৰু শৰীৰৰ অধিপতি ৰূপে কাম কৰে। তাৰ কাৰণে শ্ৰী অৰবিন্দই কি কৈছে যে যোগ সাধনাৰ ক্ষেত্ৰতেই হওক, যোগ সাধনাৰ ক্ষেত্ৰত ভগৱানেই সাধক, ভগৱানেই সাধনা। এয়া তেওঁৰেই নিজৰ মহাশক্তিয়ে জ্যোতি শক্তি, জ্ঞান, চেতনা আৰু আনন্দৰ সহায়েৰে আমাৰ আধাৰৰ ওপৰত কাম কৰি চলিছে। আৰু আধাৰে যেতিয়া এই শক্তিৰ দিশত নিজকে মেলি ধৰে, উন্মুক্ত কৰি ধৰে, তেতিয়া ইয়াৰ মাজত এই দিব্য ঐশ্বৰ্যৰ ঢল নামি আহে। অৰ্থাৎ কি দিব্য ঐশ্বৰ্য? সেয়া দিব্য জননীৰ যি ঐশ্বৰ্য, ডিভাইন মাদাৰৰ নামি আহে, আৰু ইয়ে সাধনা সম্ভৱপৰ কৰি তোলে। নহ'লে
যি সাধনাৰ কথা শ্ৰী অৰবিন্দই কৈছে সেয়া কোনো মানৱী সত্তাৰ কাৰণে সম্ভৱ নহয়, যদিহে ইয়াত আমি দিব্যজননী বা ডিভাইন মাদাৰৰ আহ্বান নকৰোঁ। অৰ্থাৎ ইয়াত কি কৰিব লাগিব, প্ৰথমৰ পৰাই সেইকাৰণে ইয়াত সেই কথাটোৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা হয় যে মায়ে আমাৰ সকলো কৰিব। সেইকাৰণে আমাৰ যি বাহ্যিক প্ৰকৃতি, যি স্থূল প্ৰকৃতি, জড় প্ৰকৃতি, যি মন সীমাবদ্ধ, যি মনৰ আমাৰ পচন্দ অপচন্দ, অভিমত, অভ্যাস, প্ৰাণৰ যি কামনা, বাসনা, দাবী, অনুভৱ, আৱেগ, স্বাৰ্থপৰতা, আসক্তি, যিবিলাকৰ এতিয়াও আমি দাস হৈ আছোঁ, আৰু যাৰ কাৰণেহে আমি সদায়েই নিৰৱচ্ছিন্নভাৱে অবিৰতভাৱে আমি সমস্যাৰ সন্মুখীন হওঁ আৰু ইয়াৰ কাৰণে আমি যন্ত্ৰণা পাওঁ, কষ্ট পাওঁ। সেইবিলাকৰ পৰা মুক্তি পোৱাৰ তেন্তে প্ৰথম কাম যিটো আমি কৰিব লাগিব সেয়া হ'ল লাহে লাহে দিব্যজননী বা মাৰ ওচৰত আমাৰ মন, প্ৰাণ আৰু শৰীৰ খুলি ধৰা। আৰু সেইকাৰণে শ্ৰী অৰবিন্দই কৈছে যে ইয়াত ব্যক্তিগত প্ৰচেষ্টাৰ প্ৰয়োজন, আৰু এই ব্যক্তিগত প্ৰচেষ্টা তিনি দিশযুক্ত: স্পৃহা অৰ্থাৎ এছপিৰেশ্যন, প্ৰত্যাখ্যান অৰ্থাৎ ৰিজেকশ্যন, আৰু সমৰ্পণ অৰ্থাৎ চাৰেণ্ডাৰ। স্পৃহা কেনেকুৱা হ'ব লাগিব? স্পৃহা হ'ব লাগিব সতৰ্ক, সদায় অবিৰাম, অবিচ্ছিন্ন। লাগিব মনৰ একাগ্ৰ ইচ্ছা, হৃদয়ৰ আৱেগ, হৃদয়ৰ অন্বেষণ, আকৌ প্ৰাণিক সত্তাৰ সন্মতি অৰ্থাৎ আমি যাক ভাইটেল বুলি কওঁ, প্ৰাণিক সত্তা, ইয়াৰ সন্মতি, আৰু দৈহিক চেতনা আৰু প্ৰকৃতিক নমনীয় বা প্লায়েবল কৰি তুলিব পাৰিব লাগিব। তাৰ কাৰণে সংকল্প লাগিব, সেইটোৰ কাৰণে স্পৃহা থাকিব লাগিব। সেইকাৰণে তিনি দিশযুক্ত বুলি কৈছে, ট্ৰিপল লেবাৰ অফ এছপিৰেশ্যন, ৰিজেকশ্যন এণ্ড চাৰেণ্ডাৰ। দ্বিতীয়টো হ'ল ৰিজেকশ্যন, নিম্ন প্ৰকৃতিৰ সকলো গতিবিধিৰ প্ৰত্যাখ্যান, এনেকৈ মনৰ ধাৰণা, অভিমত, পচন্দ, অভ্যাস, ৰচনা, কনষ্ট্ৰাকশ্যন অৰ্থাৎ মেণ্টেল কনষ্ট্ৰাকশ্যন আমাৰ থাকে, আমি এইটো এনেকুৱা হ'ব, এইটো তেনেকুৱা হ'ব। সেই সকলোবিলাক আমি প্ৰত্যাখ্যান কৰিব লাগিব, যাতে মনৰ নিস্তব্ধতাৰ মাজত প্ৰকৃত জ্ঞানে, ঊৰ্ধ্বৰ পৰা অহা প্ৰকৃত জ্ঞানে স্বচ্ছন্দে স্থান লাভ কৰিব পাৰে। আৰু ইয়াৰ লগতে প্ৰাণময় প্ৰকৃতিৰ কামনা, বাসনা, দাবী, হাবিয়াস, অনুভৱ, আৱেগ, স্বাৰ্থপৰতা, অহংকাৰ, ভেম, কাম, লোভ, ঈৰ্ষা, সত্যৰ প্ৰতি বিৰুদ্ধাচৰণ, হষ্টিলিটি টু ট্ৰুথ, এইবিলাকৰ প্ৰত্যাখ্যান কৰিব লাগিব, যাতে শান্ত, প্ৰশস্ত, শক্তিশালী আৰু সমৰ্পিত প্ৰাণিক সত্তা বা ভাইটেল বিয়িঙলৈ ইয়াৰ মাজলৈ ঊৰ্ধ্বৰ পৰা প্ৰকৃত শক্তি আৰু আনন্দ বৰষিব পাৰে, নামি আহিব পাৰে। তাৰ উপৰিও আমি কি প্ৰত্যাখ্যান কৰিব লাগিব যে দৈহিক প্ৰকৃতিৰ মূৰতা, ফিজিকেল নেচাৰৰ যিবিলাক মূৰতা, সংশয়, অবিশ্বাস, অজ্ঞতা, আকুৰগোজ ভাৱ, সংকীৰ্ণতা, এলাহ, পৰিৱৰ্তন বিমুখিতা, তামসিকতা, এই সকলোবোৰ প্ৰত্যাখ্যান কৰিব লাগিব, যাতে জ্যোতি, শক্তি আৰু আনন্দৰ প্ৰকৃত স্থিৰতাই সদায়
অধিকৰ পৰা অধিক দিব্যত্বৰে সমৃদ্ধ হৈ উঠি আমাৰ দেহত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। তাৰ পাছত আহিব সমৰ্পণৰ কথা, অৰ্থাৎ চাৰেণ্ডাৰ। সমৰ্পণ আৰু আত্মনিবেদন যি পৰিমাণে বৃদ্ধি পায় আমাৰ সত্তাৰ মাজত, আমিও তেতিয়া সেই পৰিমাণে জ্ঞান লাভ কৰোঁ আৰু অনুভৱ কৰোঁ যে ভগৱতী শক্তিয়ে অৰ্থাৎ দিব্যজননীৰ শক্তিয়ে আমাৰ মাজত থাকি সাধনা কৰি গৈছে। এই কথাটো এনেকুৱা নহয় যে আমি পঢ়িলোঁ আৰু এয়া কিতাপত থকা কথা। আমাৰ নিজৰ জীৱনত যেতিয়া আমি দেখিবলৈ পাওঁ, আমাৰ বহুতেই এই ক্ষেত্ৰত সেই অভিজ্ঞতাসমূহ লাভ কৰিছে। যিকোনো কথাতে আমি যেতিয়া মাক আহ্বান কৰোঁ, মা এনেকুৱা হৈছে, তেনেকুৱা হৈছে, মোৰ এই হেৰিটো এনেকুৱা, মই কৰিব পৰা নাই, মোৰ প্ৰকৃতিত বা মোৰ স্বভাৱত এইটো আছে, তুমি চোৱা, তুমি ঠিক কৰা। যেতিয়ালৈকে সম্পূৰ্ণৰূপে তেওঁ সত্তাৰ সেই অংশটো বা সেই অংগটোৰ ওপৰত কাম কৰি ইয়াক সম্পূৰ্ণ নকৰে, তেতিয়ালৈকে আমি সদায়ে অবিৰতভাৱে মাক আহ্বান কৰিব লাগিব সেইসমূহৰ মাজত। সেয়া মনৰ ক্ষেত্ৰতে হওক, প্ৰাণৰ ক্ষেত্ৰতেই হওক বা শৰীৰৰ ক্ষেত্ৰত। গতিকে এইদৰে যেতিয়া আমি সচেতন আৰু আমাৰ সজ্ঞানতাৰ প্ৰক্ৰিয়া যেতিয়া আমাৰ যি নিজৰ প্ৰচেষ্টা, আত্মপ্ৰচেষ্টাৰ স্থান যেতিয়া দখল কৰিব দিব্যজননীৰ সজ্ঞানতাই, তেতিয়া উন্নতিও সিমানেই, অৰ্থাৎ আধ্যাত্মিক উন্নতি সিমানেই দ্ৰুততৰ হৈ উঠিব আৰু প্ৰকৃত হৈ উঠিব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে সমৰ্পণ আৰু আত্মনিবেদন যেতিয়ালৈ ঊৰ্ধ্বৰ পৰা, অৰ্থাৎ শিৰৰ পৰা একেবাৰে নিম্নলৈ, অৰ্থাৎ ভৰিলৈকে শুদ্ধ আৰু সম্পূৰ্ণ নহয়, তেতিয়ালৈকে আমাৰ ব্যক্তিগত প্ৰচেষ্টা, প্ৰয়াস, ইয়াৰ প্ৰয়োজনীয়তা সদায়ে থাকি যাব আৰু ইয়াক কোনো ধৰণে কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। আৰু যিদিনাখনে আমি সম্পূৰ্ণৰূপে সমৰ্পিত হৈ অকল তেওঁৰ অৰ্থাৎ দিব্যজননীৰ সংকল্প বা ইচ্ছাৰ দ্বাৰাই আমাৰ সত্তাই প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো সময়ত, প্ৰতিটো মুহূৰ্তত যেতিয়া তেওঁৰ লগত একেলগ হৈ পৰিব, তেতিয়া আৰু আমি নহয়, তেতিয়া এই সত্তাই হৈ উঠিব দিব্যজননী। সেইকাৰণে কোৱা হয়, তেওঁ কয় যে become what I will, অৰ্থাৎ সেয়াই হৈ উঠা যি মই বিচাৰোঁ। আৰু তাৰ কাৰণে সদায়ে আমি যদিও বিভিন্ন সময়ত আমি এতিয়াও যিহেতু সেই নিম্ন প্ৰকৃতিৰ শক্তিসমূহৰ দ্বাৰা পৰিচালিত হৈ আছোঁ, আমাৰ কাম কি হ'ব, আমি ক্ৰমান্বয়ে সিহঁতৰ পৰা আমাৰ সেই নিম্ন প্ৰকৃতিৰ যিবিলাক শক্তি, সেই শক্তিসমূহৰ অধীনতাৰ পৰা আমাৰ নিজকে, আমাৰ মন, প্ৰাণ, শৰীৰ, সংকল্প দিব্যজননীৰ হাতত সঁপি দিয়া। আৰু সেই সঁপি দিয়া কাৰ্যটো এটি নিৰ্মল শিশুৰ দৰে হ'ব লাগিব। এটি শিশুৱে যেনেকৈ নিজৰ বিষয়ে একোৱেই নাজানে, ইয়াৰ পিছৰ মুহূৰ্তটোত কি হ'ব, ক'লৈ যাব, কি কৰিব, খালত পৰিব নে কি হ'ব, সেইকাৰণে মা মা বুলি মাতি থাকে, ঠিক তেনেকৈয়ে আমি প্ৰতিটো
ক্ষেত্ৰত প্ৰতিটো কথাত প্ৰতিটো কামত মা তুমি চোৱা মা তুমি কৰা এয়া মোৰ স্বভাৱ এয়া মোৰ চৰিত্ৰ এয়া মোৰ স্বভাৱৰ টুইষ্ট এইবিলাক তুমি ঠিক কৰা যেতিয়া সেয়া কৰোঁতে 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 তেওঁ সম্পূৰ্ণৰূপে আমাৰ সত্তা পৰিচালনাৰ ভাৰ ল'ব তেতিয়াই আমাৰ বাহ্যিক যি স্বভাৱ বা প্ৰকৃতি ই আমাৰ সেই চাইকিক বা চৰিত্ৰৰ দ্বাৰা পৰিচালিত হ'ব আৰু সেয়াই হ'ল প্ৰথম পৰ্যায় কামটো নিঃসন্দেহে বৃহৎ আৰু বিশাল আৰ্ডুৱাছ যাক ক'ব পাৰি যথেষ্ট দুৰ্যোগময় কিন্তু আমি প্ৰতিটো মুহূৰ্তত যেতিয়া সেই লক্ষ্যৰে আগবাঢ়ি যাম সেই লক্ষ্যলৈ তেতিয়া ডিভাইন মাদাৰ বা দিব্য জননীয়েও মায়ে আমাক প্ৰতিটো মুহূৰ্তত সহায় কৰি যাব পৰিচালনা কৰিব সুৰক্ষা দিব আৰু দিব তেওঁৰ মৰম আৰু আনন্দ যি এবাৰ যেতিয়া কোনোৱে পায় তেতিয়াহে বুজিব পাৰে যে সেয়া কি মাৰ প্ৰেম কি আজি থুলমূলকৈ আমি এইখিনি আলোচনা কৰিলোঁ পিছত যদি প্ৰয়োজন হয় আমি বিশদভাৱেও আলোচনা কৰিব পাৰিম কিন্তু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় মা